Hello, my dear friends. কি খবৰ? আশা কৰোঁ ঈশ্বৰৰ আশীৰ্বাদত সকলোৱে ভালে কুশলে আছে। আজি কিছুদিন ধৰি মই মোৰ নিজৰ ভিডিঅ' বনোৱা নাই। আচলতে মই সময় পোৱা নাছিলোঁ। এনেই কিবা কিবি মই অলপ দিনৰ আগতে লখিমপুৰ সভালৈ গৈছিলোঁ আৰু তাত কিছুমান আমাৰ খ্ৰীষ্টীয় নৃত্যসমূহ বা ডেন্সসমূহ ৰেকৰ্ড কৰি আনিছিলোঁ। সেইসমূহ মই আপলোড কৰি আছিলোঁ। কিন্তু আজি মই কিছু ঈশ্বৰৰ বাক্য আলাপ আলোচনা কৰিবলৈ কেমেৰাৰ সন্মুখলৈ আহিছোঁ। আজি মই এটি শাস্ত্ৰাংশ আমাৰ সকলোৰে কাৰণে সকলোৰে উপকাৰত আহিবৰ কাৰণে মই লৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে এই পদটোৰ বিষয়ে। সেয়া হৈছে হিতোপদেশ 1 অধ্যায় 7 পদ। হিতোপদেশ 1 অধ্যায় 7 পদ। আমাৰ জীৱনত এই পদটো খুব গুৰুত্বপূৰ্ণ হ'ব বুলি মই ভাবিছোঁ আৰু সেয়েহে মই আজি আপোনালোকৰ আগত ইয়াক লৈ আহিছোঁ। বাৰু মই শাস্ত্ৰাংশটি পাঠ কৰিম। আপোনালোকে সকলোৱে মনোযোগেৰে নিজৰ নিজৰ বাইবেলত ইয়াক চাব। মই পাঠ কৰিম। হিতোপদেশ 1 অধ্যায় 7 পদ। জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ। জিহুৱালৈ ভয় ৰখাই জ্ঞানৰ আৰম্ভণ বুলি ইয়াত কৈছে। প্ৰিয় বন্ধুসকল, আমি সকলোৱে জানো যে হিতোপদেশ পুস্তকখন লিখা ব্যক্তিজনেই হৈছে আমাৰ আটাইতকৈ জ্ঞানী ৰজা চলোমন। আৰু চলোমনক ঈশ্বৰে সুধিছিল যে তোমাক কি লাগিব? তেতিয়া চলোমনে একো জাগতিক বস্তুৰ কথা উল্লেখ কৰা নাছিল ঈশ্বৰৰ আগত। চলোমনে মাথো জ্ঞান বিচাৰিছিল ঈশ্বৰৰ পৰা। জ্ঞান বিচৰাৰ উদ্দেশ্যই আছিল যাতে তেওঁৰ ৰাজ্যত থকা, তেওঁৰ অধীনত থকা লোকসকলক যাতে তেওঁ সুকলমে চলাব পাৰে। তাৰ কাৰণে ঈশ্বৰ জিহুৱাৰ পৰাই চলোমনে জ্ঞান বিচাৰিছিল। প্ৰিয় বন্ধুসকল, আমি এতিয়া জ্ঞান কাক বোলে এই কথাষাৰ জনা খুব দৰকাৰ। জ্ঞান মানে হৈছে মোৰ বিশেষ ধৰক যিটো নেকি আমি ধাৰণা কৰিব পাৰোঁ, যাৰ সহায়ত আমি কোনোবা বিষয়ৰ সম্পৰ্কে ধাৰণা কৰিব পাৰোঁ, তাকেই জ্ঞান বুলি কোৱা হয়। আৰু জ্ঞানে কি কৰে বুলি ক'লে, জ্ঞানে আমাৰ জীৱনৰ পৰা অন্ধকাৰক আঁতৰ কৰে, আমাৰ মূৰ্খামিসমূহ দূৰ কৰে, আমাৰ বেয়া স্বভাৱসমূহ দূৰ কৰে, আমাৰ যিবোৰ নেকি বেয়া গুণসমূহ আছে জ্ঞানে সেইসমূহ দূৰ কৰে। আৰু যাৰ যোগেদি আমাৰ জীৱনত আমি পোহৰ প্ৰাপ্তি হ'ম, যাৰ যোগেদি আমি জীৱনৰ সত্যতাক আমি লাভ কৰিম, সেই সকলো বস্তুক সামৰি এটা শব্দত আমি তাক জ্ঞান বুলি আমি ক'ব পাৰোঁ। তো প্ৰিয় বন্ধুসকল, এতিয়া পবিত্ৰ বাইবেলৰ যিটো নেকি হিতোপদেশ 1 অধ্যায় 7 পদ অনুসৰি জ্ঞান কি, জ্ঞান কাক বোলে, এই সম্পৰ্কে ৰজা চলোমনে এটা সুন্দৰ ইয়াত ব্যাখ্যা বা এটা সংজ্ঞা দাঙি ধৰিছে জ্ঞান সম্পৰ্কত। আমি এতিয়া জ্ঞান বুলি ক'লে আমি কি বুলি বুজো? বৰ্তমান সময়ত জ্ঞান বুলি ক'লে আমি মাত্ৰ নেকি চাৰ্টিফিকেটসমূহ বা আমাৰ প্ৰমাণ পত্ৰসমূহকেই আমি জ্ঞান বুলি আমি সাধাৰণতে আমি যোন মানৱ সমাজত আমি বুজি পাওঁ। আমি ইউনিভাৰ্চিটিৰ ডিগ্ৰীৰ কথা আমি কওঁ, আমি কলেজৰ ডিগ্ৰীসমূহৰ কথা কওঁ, আমি স্কুলৰ চাৰ্টিফিকেটসমূহৰ কথা কওঁ, নাইবা বিভিন্ন ধৰণৰ ডিপ্ল'মাসমূহৰ কথাবিলাক আমি কওঁ, নহয় জানো? আমি কওঁ যে
তেখেত এজন বিশ্ববিদ্যালয়ৰ ডিগ্ৰীধাৰী ব্যক্তি গতিকে তেওঁ এজন জ্ঞানী মানুহ বুলি আমি কওঁ নহয় জানো প্ৰিয় বন্ধুসকল আসলতে জ্ঞান বা ইংলিছত যাক উইজডম বুলি কোৱা হয় সেই জ্ঞান আৰু সাৰ্টিফিকেটৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে কিন্তু এতিয়া আপোনালোকে সমাজত দেখিব যে বহুত ডাঙৰ ডাঙৰ পঢ়া মানুহ আছে ডক্টৰেট ডিগ্ৰী কৰা মানুহ আছে মাষ্টাৰ ডিগ্ৰী কৰা মানুহ আছে বেচেলৰ ডিগ্ৰীটো আজিকালি তোটো হিমা সংখ্যা নাই ঢেৰ আছে বেচেলৰ ডিগ্ৰী বিলাকটো হয় না নহয় কিন্তু সকলো মানুহে আপোনালোকে জ্ঞানী বুলি ভাবেনে আজি যদি আপোনালোকে চাই এখন ঘৰত হাজবেণ্ড এণ্ড ওয়াইফে মিলি থাকিব নোৱাৰে ডাঙৰ ডাঙৰ পঢ়া মানুহৰ মাজত ডিভোৰ্স হৈছে ডাঙৰ ডাঙৰ মানুহবিলাকে আজিকালি বেয়া বেয়া কামসমূহ কৰিবলৈ ধৰিছে ডাঙৰ ডাঙৰ মানুহবিলাকে আজিকালি অনৈতিক কামবিলাক কৰিব ধৰিছে ডাঙৰ ডাঙৰ মানুহবিলাকে কৰাপচন কৰিবলৈ ধৰিছে প্ৰিয় বন্ধুসকল কোনো এজন সাৰ্টিফিকেট নথকা মানুহে স্কুল কলেজৰ মুখ দেখি নোপোৱা মানুহে ইমান বেয়া কাম কৰা নাই যিটো নেকি ডাঙৰ ডাঙৰকে পঢ়া শুনা মানুহবিলাকে কৰিছে গতিকে জ্ঞান বুলি ক'লে সেই ডিগ্ৰীক নুবুজায় প্ৰিয় বন্ধুসকল জ্ঞান বুলি ক'লে মানুহক জ্ঞানে সংস্কাৰ আনে জ্ঞানে মানুহক পোহৰ দিয়ে জ্ঞানে মানুহৰ পৰা অজ্ঞানতাক দূৰ কৰে জ্ঞানে মানুহৰ পৰা বেয়া কৰ্মসমূহ আঁতৰ কৰে গতিকে জ্ঞানৰ এটা বহল দৃষ্টিভংগী আছে বা জ্ঞানৰ এটা ডাঙৰ ধাৰণা আছে আৰু ৰজা চলোমনে ইয়াত ভালদৰে উল্লেখ কৰিছে যে সেই জ্ঞানৰ আৰম্ভণি ঈশ্বৰক ভয় কৰাৰ যোগেদিহে হয় বুলি কৈছে প্ৰিয় বন্ধুসকল যেনেকৈ প্ৰাথমিক জ্ঞান নথকাকৈ কোনো এজন মানুহে বিশ্ববিদ্যালয়ৰ শিক্ষা আহৰণ কৰিব নোৱাৰে ঠিক তেনেকৈ ঈশ্বৰক ভয় নকৰিলে কোনো এজন মানুহে শিক্ষিত হ'ব নোৱাৰে কোনো এজন মানুহে ধাৰ্মিক হ'ব নোৱাৰে কোনো এজন মানুহে জ্ঞানী হ'ব নোৱাৰে কাৰণ এই জগতৰ সকলো জ্ঞান ই এটা খণ্ড মাত্ৰ বা অসম্পূৰ্ণ আপুনি এতিয়া চাব এজন কমাৰ্চ পঢ়া মানুহে আৰ্টছৰ বিষয়ে নাজানে এজন সায়েন্স পঢ়া মানুহে আৰ্টছ বা কমাৰ্চৰ বিষয়ে নাজানে গতিকে জ্ঞানী হোৱা হলে সব বিষয়ে গম পালেহেঁতেন নহয় জানো গতিকে যিবোৰ নেকি জগতৰ শিক্ষা আছে এই শিক্ষাবোৰ আমাৰ কাৰণে প্ৰয়োজনীয় এই কাৰণে প্ৰয়োজনীয় যে যাৰ যোগেদি আমি কিছুমান আইডিয়া পাওঁ বা যাৰ যোগেদি আমি এটা চাকৰি কৰিব পাৰো বা আমি এটা সাৰ্টিফিকেট পাওঁ আৰু সাৰ্টিফিকেট নহলে আমি চাকৰি কৰিব নোৱাৰো হয় না নহয় গতিকে ই মাত্ৰ আমাৰ পেটৰ ভাত মুকলোৱা এক ৰাস্তাৰহে প্ৰমাণপত্ৰ মাথো কিন্তু ঈশ্বৰৰ শিক্ষা হৈছে যি নেকি ঈশ্বৰৰ শিক্ষাই হলে মানুহক গোটেই জীৱন জুৰি মানুহক অজ্ঞানতাৰ পৰা বচায় মানুহক এটা সৎ পথৰ সন্ধান দিয়ে মানুহ এজনক কুসংস্কাৰ মুক্ত কৰি তোলে আৰু এটা পাৰ্থক্য কি জানেনে যোনবোৰ নেকি সাংসাৰিক শিক্ষাৰ সাৰ্টিফিকেট ই মাত্ৰ এটা বয়সলৈকেহে কামত আহে যেতিয়া নেকি চাকৰি পোৱাৰ বয়স যেতিয়া পাৰ হৈ যায় এই প্ৰমাণপত্ৰসমূহৰ একো মূল্য নথকা হয় মাত্ৰ ই এটা কাগজতহে পৰিণত হয় আৰু মাৰ্কশ্বিটত থকা নম্বৰসমূহ এটা মোৰ কি হৈ যায় এটা অতীতত পৰিণত হৈ যায় কিন্তু ঈশ্বৰৰ শিক্ষা কেতিয়াও ভ্যালিডিটি আঁতৰ নহয় প্ৰিয় বন্ধুসকল ঈশ্বৰৰ শিক্ষা এই পৃথিৱীত জীয়াই থাকোতে মোক এজন ভাল ব্যক্তি কৰি তুলিবই আৰু ঈশ্বৰৰ শিক্ষাই মোক সহায় কৰিবই ঈশ্বৰৰ শিক্ষাই মোক অজ্ঞানতা দূৰ কৰিবই আৰু মৃত্যুৰ পিছতো স্বৰ্গ ৰাজ্যটো সেই শিক্ষাই মোক স্বৰ্গ ৰাজ্যলৈ লৈ যাব আৰু মই অনন্ত জীৱন পাম আৰু ঈশ্বৰৰ শিক্ষাই মোক সেইটো দিব অনন্ত জীৱন সেই কাৰণে পবিত্ৰ বাইবেলত ৰজা চলোমনে কৈছে যে জিহুৱালৈ ভয় ৰখাই হৈছে জ্ঞানৰ আৰম্ভণ আৰু সেই জ্ঞান পৃথিৱীৰ কোনো বিদ্যালয় মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কোনেও দিব নোৱাৰে কেৱল মাত্ৰ হেয়া দিব আমাৰ প্ৰভু যীশু খ্ৰীষ্টই
প্ৰিয় বন্ধুসকল, আপোনালোকে ইমান সময়ে ঈশ্বৰৰ নিশ্চাসিত বাক্য শুনি থকাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু মোৰ আজি এটা ফূৰ্তি লাগিছে, মই আপোনালোকক ফূৰ্তিৰ সংবাদটো দিবলৈ ওলাইছোঁ যে মোৰ 1K ছাবস্ক্ৰাইবাৰ্ছ হৈ গ'ল। আৰু 1K ছাবস্ক্ৰাইবাৰ্ছ হোৱাৰ কাৰণে মোৰ চেনেলৰ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক আৰু আপোনালোকৰ পৰিয়ালকো আশীৰ্বাদ কৰক। প্ৰিয় বন্ধুসকল, আপোনালোকৰ যদি কিবা প্ৰাৰ্থনাৰ অনুৰোধ থাকে তেনেহ'লে মোক কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ প্ৰাৰ্থনাৰ অনুৰোধবোৰ পঠিয়াব পাৰে, যাতে মই আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰোঁ। মোৰ চেনেল সদায় আপোনালোকৰ কাৰণে খোলা আছে। সেয়া মোৰ চেনেল নহয়, সেয়া আপোনালোকৰ চেনেল। আৰু যাৰ যোগেদি আত্মা উদ্ধাৰৰ বাণী সকলো সময়তে ৰাইজৰ ওচৰলৈ নিবলৈ আপোনালোকৰ সহায়ত মই বদ্ধপৰিকৰ। আমেন। ঈশ্বৰে আপোনালোক সকলোকে আশীৰ্বাদ কৰক। পুনৰ এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। বাই।